হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ৰাতিপুৱাই কাম বন কৰি গ'লোঁ নদীত গা ধুবলৈ। আৰু তাৰপিছত গা ধুই আহোঁতে খুৰীয়ে বাৰীত আলু ৰুই আছিলে, ক'লে যে বৰটেঙা খাওঁ। বৰটেঙাকেইটা পাৰিলোঁ, এতিয়া মাহীহঁতি মিলি কাটি আছে। আমি দুইটাই ঘৰত ধুনীয়াকৈ গা পা ধুই মূৰ চুৰ ধুই আহিছোঁ বৰটেঙা খাবলৈ। আপোনালোকক দেখুৱাই আছোঁ, শেষৰলৈকে চাব দেই। আৰু মই বাৰীত গৈ পোৱালে বৰটেঙা ফুটিয়াই আছে আৰু এইফালে আমাৰ খুৰীয়ে আলু ৰুই আছে। আৰু তাৰপিছত ময়ো গৈ বৰটেঙা ফুটিওৱাত লাগি গ'লোঁ, সকলোৱে মিলিজুলি কৰিলোঁ। আৰু এনেকৈ মিলিজুলি খাই বহুত বেছি ভাল লাগে। তাতে বৰটেঙা ৰ'দত খাইছোঁ, গতিকে তাৰ মজাটো বহুত বেছি বেলেগ। খোৱাসকলে জানিব। বৰটেঙা ফুটিয়াই হৈ গ'ল, এয়া আমি সকলোৱে খাইছোঁ। আৰু আমাৰ ইহঁত দুটালৈ চাব দেই, কলগছজোপাত বহি লৈছে আৰু পূৰা ঠেং চেং মেলি লৈছে, তাৰপিছত খাইছে। এইফালে আমাৰ বেটাই আকৌ হাতত সৰহকৈ লৈছে আৰু তাৰপিছত মোক কৈছে যে ভিডিঅ' কৰাচোন তাক ভিডিঅ' অকণমান কৰি দিলোঁ, তেতিয়াহে মোক খাবলৈ দিছে। আৰু এইফালে বাকলিবোৰ লৈ গৈছে ছাগলীক খুৱাবলৈ দেই। বাৰু ৰ'দটো যোৱাৰ পিছত গ'লোঁ বাৰীলৈ, অকণমান খেতি কৰোঁ বুলি ভাবিছোঁ। আপোনালোকক ক'ম বাৰু কি খেতি কৰিম। বাকী ৰাইজ, শকত হোৱাৰ কিবা এটা উপায় দিয়ক। দেখিছে নহয়, একেবাৰে অমিতা ঠাৰিডালৰ গতে হৈছোগৈ। বাৰু সন্ধিয়া লগা আহি ঘৰত চাকি গছি দিলোঁ, তুলসী তলত চাকি গছি দিলোঁ। কাতি মাহটো আমি তুলসী তলত সদায় চাকি দিওঁ, আপোনালোকে দিয়ে নাই কমেণ্ট এটা কৰিব। বাকী অন্য এটি ভিডিঅ'লৈ মই ৰিচাই আহি আছোঁ। আজিলৈ বাই বাই।